নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল SBA ফেক্টৰী। বন্ধুসকল, আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ আমাৰ চেনেললৈ। বন্ধুসকল, আপোনালোকে থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে কি ভিডিঅ' হ'ব। ইয়েছ বন্ধুসকল, বিকাশ চেত্ৰী আৰু কংকন তালুকদাৰৰ মাজত যিটো কণ্ট্ৰভাৰ্চি চলি আছে, এই কণ্ট্ৰভাৰ্চিৰ কিছুমান তথ্য আপোনালোকে এই ভিডিঅ'টোত দেখা পাব। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত বেল আইকনটো প্ৰেছ কৰি দিব। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, যোৱাকালি কংকন তালুকদাৰে তেওঁৰ ইউটিউব চেনেলত এটা ভিডিঅ' আপলোড কৰিছিলে আৰু ভিডিঅ'টোত তেওঁ প্ৰকাশ কৰিছিলে যে কেনেকৈ ক'ত আৰু কিদৰে এই কণ্ট্ৰভাৰ্চি আৰম্ভ হৈছিলে আৰু ক'ত গৈ এইটো অন্ত পৰিছে দি এণ্ড তেওঁ বুলি দিছিলে ভিডিঅ'টোত। আপোনালোকে তেওঁৰ চেনেলত গৈ সম্পূৰ্ণ ভিডিঅ'টো চাব পাৰে, চালে গম পাব। মই সৰু ক্লিপ এটা দেখুৱাই দি আছোঁ, আপোনালোকে গৈ চাব পাৰে। আৰু আপোনালোকে আজি গম পাই যাব, এক্সপ'জ কৰিম গোটেইখিনি। আৰু মই কিছুমান মন্তব্য কিহৰ কাৰণে দিছিলোঁ আৰু মন্তব্য দিয়াৰ পিছত মানুহে কেনেকৈ ৰিয়েক্ট কৰিলে আৰু কেনেকৈ নিজৰ গাত পাতি ল'লে, কি কথা গোটেইখিনি গম পাব। বন্ধুসকল, নেক্সট হৈছে যে বন্ধুসকল, বিকাশ চেত্ৰীয়ে এটা অডিঅ' ক্লিপ ভাইৰেল কৰিছিলে তেওঁ এই ভিডিঅ'টোৰ জৰিয়তে আৰু সকলোৱে নিশ্চয় চাগে গম পাইছে আৰু যিসকলে গম পোৱা নাই তেওঁলোকক শুনি ল'ব বিচাৰিছোঁ যে বন্ধুসকল, চিৰাজ দা, নিক' ব্লগছ আৰু কেইজনমান ইউটিউবাৰ মটৰ ব্লগাৰ মিলি সহায় কৰি আছিলে যে কৰোণাত কাৰণটো লকডাউন আৰু কিছুমান দুখীয়া দৰিদ্ৰ পৰিয়ালক তেওঁলোকৰ ফালৰ পৰা কিবা এটা সাহাৰ্য তেওঁলোকে কৰি আছিলে আৰু মানুহৰ পৰা ডনেশ্যনো লৈ আছিলে। আৰু সেই ডনেশ্যন লোৱাত বিকাশ চেত্ৰীৰ টীম এটা প্ৰাইভেট গ্ৰুপ আছিলে আৰু সেই গ্ৰুপটোত তেওঁলোকে কিবা বেলেগকৈ সমালোচনা কৰিছিল। আপোনালোকে অডিঅ'টো চালে গম পাব। অডিঅ'টো প্ৰথমত চাই লওক। নহয় মানে আমাক দিয়া দেখা পালে ন, বিকাশ দিয়া দেখা পালে ন, ভাবিলে সিহঁতে এনেকৈ সিহঁতে দিছে পইচা নতোলাকৈ। আমিতো পইচা তুলি কিনে অলপ পইচা মাৰিয়ে দিওঁ, অলপ দিব সিহঁতে, অলপ দেখাব। ভিডিঅ' বনাব লাগব না আৰু তোমাৰ কণ্টেণ্ট লাগব না, সেইকাৰণে ভিডিঅ' বনাওঁ, কণ্টেণ্টটো ওলাল, পইচা মাৰিল, চবফালে মজাহে মজা মানে। তাতে যে সিহঁতে ইমানকেইটা নাম দিছে, গোটেইকেইটা দেখোন 1000 টকাকৈ দিলেই দেখোন কিমান পইচা হৈ যায়। সেইখিনি পইচা দি খানা দিব পাৰে দেখোন। এই বিকাশ দা কিয় এনেকৈ কোৱা? দিব সিহঁতক, তাহাঁতৰো ডাই হাৰ্ড ফেন আছে ন কিছুমান। তাহাঁতৰ যদি ফেন থাকিলে সিহঁতৰ ভিউজ কেনেকৈ আহিলে? তাহাঁতৰ ফেনকেইটা দিব 5-10 টকা দিব সিহঁতৰ। নেক্সট বন্ধুসকল, বিকাশ চেত্ৰীয়ে তেওঁৰ ছেকেণ্ড চেনেল বিকাশ ফেক্টৰীত আহি সকলোৰ ওচৰত ক্ষমা খুজিলে আৰু তেওঁ নেক্সট এনেকুৱা ধৰণৰ একো কাম নকৰে আৰু তেওঁ সকলো গ্ৰুপৰ পৰা লিভ মাৰিলে আৰু তেওঁ সেই কথা প্ৰকাশ কৰিলে তেওঁ লাইভত বিকাশ ফেক্টৰীত যে কেনেকুৱা কণ্ট্ৰভাৰ্চিটো আৰম্ভ হৈছিলে আৰু কেনেকুৱা ক'ত গৈ কি হৈছিলে সকলো তেওঁ লাইভত বিতংকৈ আলোচনা কৰিছে। আপোনালোকে তেওঁৰ ছেকেণ্ড চেনেল বিকাশ ফেক্টৰীত গৈ আপোনালোকে চাব পাৰে। আপোনালোকে বহুত এনেকৈ লাইভ লাগিব বুলি মই কেতিয়াবা ভবা নাছিলোঁ। নিজৰ ভুলৰ কাৰণে এইবোৰ হৈছে। মানুহক বিশ্বাস কৰিলে এনেকুৱা হয়, বেছি ট্ৰাষ্ট কৰিলে এনেকুৱা হয়। চ' ফ্ৰেণ্ডছ, মই শেহতীয়া এটা কথা ক'ব বিচাৰিছোঁ যে যি হৈছে আৰু বিকাশ চেত্ৰীৰ ভুল আছিলে, তেওঁ ভুল স্বীকাৰ কৰিলে আৰু তেওঁ এনেকুৱা নকৰে। তো এজন মানুহে চৰি কোৱাৰ পিছত আৰু একো কৰিবলগীয়া নাই। ইমান তেওঁ লাইভত আহি নিজে চৰি খুজিছে, তো ইয়াতেই ঘটনাটো সমাপ্তি হ'ব বুলি আশাবাদী মই। চ' যি হৈছে আৰু একো কৰিবলগীয়া নাই। চ' আপোনালোকে ভিডিঅ'টো কেনে লাগিছে কমেণ্ট কৰি জনাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো প্লিজ এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ।